friends, welcome to my channel Trendy Pupa. মোৰ নতুন ভিডিওটোলৈকে মই মাইনী মনালিসা আপোনালোক সকলোকে স্বাগতম জনাইছো। কি দেখাম এজো ব্ল্যাক কালাৰৰ কাপোৰ বহুতে বিচাৰি থকা এজো ব্ল্যাক কালাৰৰ কাপোৰ বনাই পলি ৰেডি হ'ল যেতিয়া আপোনালোকক ভাবিলো দেখাই লওঁ। প্ৰথমতে দেখাই লৈছো মেখেলাখন। এইখন মেখেলা এইটো ফুলকাৰী ডিজাইন টাইপত বনাই থোৱা মানে মেচিন ওয়ার্কে হয় এটো এটা কাপোৰ চিফনৰ ওপৰত কৰা কাপোৰ আৰু মই গোটে কাপোৰজু কৰিছো মিক্স পাটৰ ওপৰত মেখেলাখন বহুত হেভি কৰি দিয়া আছে এনেকুৱাকে আৰু এইখিনি জায়গাহে মানে মেখেলাখন খালি থাকে গোটে মেখেলাখন পুৰা হেভি কৰি দিয়া আছে এইটো আৰু মাজে মাজে এনেকুৱাকে মিৰৰ ওয়াৰ্কো কৰি দিয়া আছে ইয়াত মাল্টি কালাৰত ফুল আছে এই কাৰণে ব্লাউজটো মাল্টি কালাৰত ল'ব পাৰে নহলে পিংকটো ল'ব পাৰে ভাল লাগে পিংকৰ লগত আৰু একচুয়ালি গোটে কিটা কালাৰে পিংকৰ লগত ব্ল্যাকৰ লগত ভাল লাগে সৰি ব্ল্যাকৰ লগত ইয়াত ফুল থাকা সব কিটা কালার ভাল লাগে মাজে মাজে এনেকুৱাকে মিৰৰ এইকিটা মানে অৰিজিনালে মিৰৰ হয় বাৰু গ্লাছৰে হয় প্লাষ্টিকৰ নহয় ইয়াতে একটাকে আছে এনেকুৱাকে কাপ মেখেলাখন বহুত ধুনিয়া হৈছে বহুত হেভি হৈছে এইখন মেখেলা গোল্ডেনৰ জাৰি ওয়ার্ক কৰা আছে এইটো গোল্ডেন মাজে মাজে যিবোৰ আছে স্কয়াৰ গেটাৰ মাজৰে কিটা জাৰি ওয়ার্ক কৰি দিয়া আছে কাপোৰজোৰ দেখিবলৈ বহুত ধুনিয়া আছে আৰু এতিয়া মেখেলাখন দেখাই লওঁ মেখেলাখনত প্ৰথমতে মই এই লটকনটো লগাই দিছো যেটো ৰেডিমেড লটকন হয় ৰেডিমেড এইটোৰে লগাই দিছো আৰু তাৰ পাছত তে মেখেলা চাদৰখনৰ চাৰিও সাইডে এনেকুৱাকে পাইপিং লগাই দিছো তো ৰাণী পিংকত দিছো কিন্তু ইয়াতে চাদৰ মেখেলাজোৰত যিমান ফুল আছে গোটে কিটা কালাৰে দি আমি পাইপিং লগাব পাৰো মই পিংকেৰে বনাইলো আৰু মানে এইবাৰ তাৰপিছত এইটো চাদৰখনৰ আসলটো এখন আসল বাকি মেখেলাখনৰ নিচিনাকে এইটো বনাই দিয়া আছে এইটো মিৰৰ ওয়ার্ক কৰা আছে একে কাপোৰ তাৰ পাছত মাজৰ এইখিনি অকমান ঠাই ইয়াৰ পৰা ইয়ালৈকে বেছি ঠাই নহয় অকমান এইখিনি ঠাইহে খালি আছে বাকি আকৌ আছে ইফালে আসলটো আৰু ইফালে এনেকুৱাকে লটকন লগাই দিয়া আছে পাইপিংটো দুটা সাইডত দিছো পাৰি দুটাত পাইপিং লগাই দিয়া হৈ গৈছে আৰু বাকি দুটা সাইডত এটো ৰেডিমেড লটকনটো কৰি দিয়া আছে দীঘলকে আৰু একচুয়ালি যি কেইটা কালাৰ ইয়াতে ইউজ হৈছে ফুলত সেই গুটে কেইটা কালাৰৰে ইয়াতে লটকন কৰি দিয়া আছে দেখিবলৈ বহুত ধুনিয়া কাপোৰজোৰ এইবাৰ মই দেখাম ইয়ালে মেখেলা সৰি ব্লাউজ পিসটো এনেকুৱা হ'ব এনেকুৱা ব্লাউজ পিস সেম ব্লাউজ পিস হেভি কৰিব খুজিলে হেভি কৰিব পাৰিব কিন্তু ব্লাউজৰ মেটেৰিয়েলছটো আগৰবাৰ যিটো হোৱাইট কালাৰৰ কাপোৰ দেখাইছিল এই যেনেকৈ লং স্লিভ আছে এইটো লং স্লিভ নহয় এইটো ইয়ালৈকে এলবোলৈকে আহা এইটো স্লিভ আছে এইটো বনাই ল'ব পাৰিব আৰু বডিটোত প্লেন ৰাখি হাতখনত হেভি কৰি দিয়া এনেকুৱাকে আছে হাতৰ কাৰণে এইটো কাপোৰ আৰু বডিটোত হেৰি হৈ যাব মানে প্লেন হৈ যাব বডিটো গতিকে আজি আছিল কাপোৰজোৰ এইজোৰে এতিয়া পিন্ধিলে কেনেকুৱা লাগে এবাৰ দেখা আপোনালোকে চাব আশা কৰিছো আপোনালোকে ভাল পাব আছিল আজিৰ ভিডিওটো আশা কৰিলো ভিডিওটো আপোনালোকৰ ভাল লাগিছে আৰু লগতে যদি ভাল লাগিছে তেতিয়াহলে ভিডিওটোত লাইক কৰি দিব ধুনীয়া কমেন্ট কৰিব আপোনালোকৰ কমেন্ট পঢ়িবলৈ মই বহুত এক্সাইটেড হৈ থাকো আৰু লগতে যদি মোৰ পৰা কাপোৰজোৰ এনেকুৱা ধৰণৰ কাপোৰ ল'ব বিচাৰে তেনেহলে মোৰ ডিটেইলছ ওপৰত দিয়া আছে তাত কন্টাক্ট কৰি আপোনালোকে ল'ব পাৰিব আৰু নতুন বিলাকক যিসকলে আজি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেললৈ আহিছে তেখেতসকলক জনাই থওঁ মই এনেকুৱা ধৰণৰ হ্যান্ডিক্ৰাফ্টৰ ভিডিও মেইনলি কাপোৰ বনোৱা ডিজাইন কৰাৰ ওপৰত ভিডিও মই লৈ আনি থাকো যদি আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ভিডিও আগলৈকে চাই থাকিব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব আৰু শেষলৈকে ভিডিওটো চাই থকাৰ কাৰণে বহুত থেংক ইউ বাই বাই